মাতৃ হল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া। এই খবৰটো আজি ছ'চিয়েল মিডিয়াত খুবেই দূৰপাৰ লগাই আছে। আচলতে এই কথাটো সঁচা নে মিছা? আগতেও এই খবৰটো ছ'চিয়েল মিডিয়াত বহুতেই শ্বেয়াৰ কৰিছে, কিন্তু সেই সকলোবোৰ মিছা আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকৰো চাগে জানিব মন গৈছে এই খবৰটো সঁচা নে মিছা। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে বৰ্ষা ৰাণী বিষয়া এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছে। বন্ধু বান্ধৱীসকল, এই খবৰটো বৰ্ষা ৰাণী বিষয়াই ফেচবুক ষ্টৰীত একপি ফটো লগাই লিখি দিছে যে আমি মাক দেউতাক হলো। বন্ধু বান্ধৱীসকল, এই খবৰটো তেওঁৰ অনুৰাগীসকলে শুনি সঁচাই বহুত ভাল পাইছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।